নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ অসমীয়া ছবি জগতত খলকনি সৃষ্টি কৰা জেবি প্ৰডাকশ্যনৰ ৰত্নাকৰৰ প্ৰথম 10 দিনৰ নেট কালেকশ্যনৰ বিষয়ে। বন্ধুসকল, ইতিমধ্যে আপোনালোকে গম পাইছে যে অসমীয়া ছবি জগতত ৰত্নাকৰ মুভিখনে এক ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে, কাৰণ এই মুভিখনে ইতিমধ্যে প্ৰথম 10 দিনত হাইয়েষ্ট নেট কালেকশ্যন কৰা মুভি হিচাপে পৰিগণিত হৈছে। বাল্মীকিৰ পৰা ৰত্নাকৰ হম। বলক এতিয়া আমি প্ৰথম 10 দিনৰ ৰত্নাকৰৰ নেট কালেকশ্যনৰ বিষয়ে জানো। ফাৰ্ষ্ট ডে 41 লাখ, সেকেন্ড ডে 49.50 লাখ, থাৰ্ড ডে 55 লাখ, ফোর্থ ডে 43 লাখ, ফিফথ ডে 45 লাখ, সিক্সথ ডে 42 লাখ, সেভেন্থ ডে 43.50 লাখ, এইথ ডে 45 লাখ, নাইন্থ ডে 51 লাখ, 10th ডে 68 লাখ, যিটো এটা ৰেকৰ্ড ব্ৰেকিং কালেকশ্যন হিচাপে পৰিগণিত হৈছে। বন্ধুসকল, প্ৰথম 10 দিনৰ ৰত্নাকৰ মুভিখনৰ নেট কালেকশ্যন এৰাউণ্ড 4.95 কৰোৰ, যিটো এটা ৰেকৰ্ড ব্ৰেকিং কালেকশ্যন অসমীয়া ছবি জগতত।